এখন ফেন, এটা বাল্ব আৰু এটা ফ্ৰিজ চলাই ২,২০০ৰ পৰা ২,৪০০ টকা বিল পৰিশোধ কৰিব লাগে। APTCLৰ ভাৰপ্ৰাপ্ত SDE নলয় লিখিত অভিযোগ। ৰাজ্যজোৰে স্মাৰ্ট মিটাৰ বিতৰ্ক চলি থকা সময়তে মৈৰাবাৰীত পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ এক নতুন কাণ্ড। এখন টেবুল ফেন, এটা ফ্ৰিজ আৰু এটা বাল্ব ব্যৱহাৰ কৰা এজন পাণ দোকানীয়ে মাহিলী পৰিশোধ কৰিব লাগে ২,২০০ টকাৰ পৰা ২,৪০০ টকা। আনহাতে ৭ মাহ পূৰ্বে বিশেষ কাৰণত ১ মাহ দোকান বন্ধ ৰাখি কোনো বিদ্যুৎ ব্যৱহাৰ নকৰাকৈ দিব লগা হৈছিল ২৬০০ টকা বিদ্যুৎৰ বিল। সাধাৰণতে ৩০০ৰ পৰা ৪০০ টকা বিল আহে যদিও বিগত কেইবামাহ ধৰি বিল অধিক আহিছে ভুক্তভোগীৰ মিটাৰত। ভুক্তভোগীয়ে লাহৰীঘাট বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ লগতে মৈৰাবাৰীত কৰ্মৰত বিদ্যুৎ বিভাগৰ কৰ্মকৰ্তাসকলক বাৰম্বাৰ অভিযোগ কৰি নিৰাশ হোৱাৰ পিছত অৱশেষত ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 8 আছাম। কি হৈছিলে ঘটনা? ঘটনা হ'ল আজি বহুত দিন আগৰে পৰাই মই লাইন চলাওঁ। আজি ৮-৯ মাহ আগত মোৰ প্ৰেছাৰ ষ্ট্ৰক হৈ গৈছিল। মই গুৱাহাটী GMCত থাকি আহিলোঁ। কমপ্লিট ১ মাহ বন্ধ, দোকান বন্ধ, লাইট চুইচ দিয়া নাই, চুইচ অফ কৰি মই গৈছিলোঁ বুলি। তাৰপিছত মোৰ বিল আহিল ২৬০০ টকাৰ ওপৰত। মই এই বিভাগীয় বিদ্যুৎ কি মানে সেইটো মাহত কি আপুনি বিদ্যুৎ ব্যৱহাৰ কৰা নাছিল নেকি? বিল ব্যৱহাৰ কৰা নাই। বিলটো কিমান আহিছিলে? ২৬০০ টকাৰ ওপৰত। আচ্ছা, তাৰপিছত মাহত আহিল ১৩০০ টকা। মই অফিচত জনোৱাৰ পিছতো সিহঁতে মানে কথাটো গুৰুত্ব এনে নৰ্মেলি কিমান আহে আপোনাৰ বিল? ৪০০, ৫০০, ৬০০ এনেকুৱা। এতিয়া বৰ্তমান সময়ত কিমান টকাকৈ আহে? বৰ্তমানে এইটোৱেই ২০০ টকা হ'ব লাগে। লাহৰীঘাট যি বিদ্যুৎ বিভাগৰ অফিচ আছে, কাৰ্যালয় আছে, তাত জনাইছিল নেকি আপুনি? মই দুবাৰ গ'লোঁ, সিহঁতে মোক কথাৰ কোনো পাত্তাই নিদিয়ে। মই এটা পিটিশ্যন লৈ গৈছিলোঁ SDO তাত। এপ্লিকেশ্যন দিছিল নেকি? অঁ, এপ্লিকেশ্যন দিছিলোঁ। এপ্লিকেশ্যন তেখেতে ৰখা নাই, SDA লোৱা নাই। কি কয় তেওঁ? তেখেতে কৈছে যে আপোনাৰ মিটাৰ ৰিডিং আহিছে, পইচা দিবই লাগিব। এতিয়া আপুনি কি বিচাৰে? এতিয়া মোৰ ন্যায়টো লাগে। ২০০ টকাৰ ভিতৰত ২৫০০ টকা কেনেকৈ বিল আহে? মাত্ৰ মই ৩টা পইণ্ট চলাওঁ, এটা ফেন, এটা ফ্ৰিজ, এটা লাইট। তাৰ ভিতৰত মানে সন্ধিয়া সময়তহে লাইট জ্বলাওঁ, দিনত নজ্বলায়। ৯টা বজাত বন্ধ কৰি দিওঁ। বিভাগত লাহৰীঘাট জনালোঁ, এইটো অফিচতো জনালোঁ। সিহঁতে মানে কথাৰ কোনো গুৰুত্বই নিদিয়ে। সিহঁতে এটা কথাই কয় যে আপোনাৰ ৰিডিং আহিছে, আপুনি পইচা দিবই লাগিব। ঠিক আছে। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।